জুৰিয়াস্থিত ৰূপহী ৰাজচক্ৰৰ কাৰ্যালয় প্ৰাংগণত নৱগঠিত ৰাজনৈতিক দলটোৱে অখিল গগৈৰ মুক্তিৰ দাবীত পুৱাৰে পৰা আৰম্ভ কৰিছে অৱস্থান ধৰ্মঘট। ৰাইজৰ দলৰ 2 শতাধিক কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰিছে এই অৱস্থান ধৰ্মঘটত। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰিছে অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰা ৰাইজৰ দলৰ নেতা কৰ্মীসকলে। অখিল গগৈদেৱক অন্যায়ভাৱে জেলত আবদ্ধ কৰি ৰাখিছে, তেওঁৰ ওপৰত কোনো অন্যায়ভাৱে কিছুমান দোষ জাপি দিছে আৰু সেই দোষবোৰ তেওঁলোকে আদালতত প্ৰমাণ কৰিব পৰা নাই। আদালতত এটাৰ পিছত এটাকে তেওঁ জামিন পোৱাৰ পিছত তেওঁক মাওবাদী সজাই পেলাই কাৰাবদ্ধ কৰি ৰাখিছে আৰু এইটো একেবাৰে অন্যায়ভাৱে তেওঁলোকে এইটো কৰিছে। এটা স্বৈৰাচাৰী চৰকাৰ, যি চৰকাৰে সমালোচনা পচন্দ নকৰে, তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যেতিয়া উদঙাই দিয়া, তথ্য সহকাৰে উদঙাই দিয়া হয়, তেনেকুৱা ব্যক্তিক তেওঁলোকে জেলত আবদ্ধ কৰি ৰাখিছে। অকল অখিল গগৈ নহয়, আৰু বহুতো ব্যক্তিক তেওঁলোকে জেলত সোমাই দিছে। আজি অসমত গণতন্ত্ৰৰ কোনো স্থান নাই। গণতন্ত্ৰক আৰু ভাৰতীয় সংবিধানক তেওঁলোকে পদদলিত কৰিছে। আজি এজন সাধাৰণ স্কুলৰ ছাত্ৰ যদি এটা কবিতা লিখে, সেই কবিতাৰ কাৰণেও সেই ছাত্ৰজনক নি পেলাই তেওঁলোকে জেলত আবদ্ধ কৰি ৰাখে। গতিকে এনেকুৱা ধৰণৰ স্বৈৰাচাৰী এটা চৰকাৰক, গণতন্ত্ৰক মুখিমূৰ কৰা, সংবিধানক পদদলিত কৰা চৰকাৰক আমি তেওঁলোকক সকীয়াই দিছোঁ। বিনা স্বত্তে অখিল গগৈক মুক্তি দিয়ক আৰু অখিল গগৈক মুক্তি দি পেলাই অসমৰ আগন্তুক বিধানসভা নিৰ্বাচন তেওঁলোকে অনুষ্ঠিত কৰক আৰু তাতে প্ৰমাণ হৈ যাব যে তেওঁলোক শক্তিশালী নে অখিল গগৈ শক্তিশালী। অসমৰ ৰাইজে তেওঁলোকক ভাল পায়। গ্ৰেপ্তাৰ কৰিলে সকলো কেছৰ যেতিয়া তেওঁ জামিন পাই গ'ল, আদালতত যেতিয়া চৰকাৰী পক্ষই কোনো প্ৰমাণ দিব নোৱাৰিলে, সেই সময়ত তেওঁক মাওবাদী সজালে, উগ্ৰপন্থী সজাই পেলাই তেখেতক জেলত আবদ্ধ কৰি ৰাখিছে। যিজন ব্যক্তিয়ে অসমৰ দুখীয়া নিচলা কৃষক শ্ৰমিকৰ সমস্যাৰ কথা কয়, সেইজন ব্যক্তি কেনেকৈ মাওবাদী হয়, এইটো আমাৰ বুজৰ এটা হাতৰ হৈ পৰিছে। আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যে অখিল গগৈৰ নিচিনা এজন নিষ্ঠাবান দেশপ্ৰেমিক আৰু ৰাজ্যপ্ৰেমিক, ৰাইজৰ দুখীয়া নিচলাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ ডিজিটেল।